মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ বুক কণ্টেইনলৈ স্বাগতম জনাইছো। আজি তোমালোকৰ বাবে লৈ আহিছো ষষ্ঠ শ্ৰেণীৰ উন্মেষ কিতাপখনৰ তৃতীয়টি পাঠ। এই পাঠটিৰ নাম হৈছে পুথি অধ্যয়ন। পুথি অধ্যয়ন পাঠটোত থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি আলোচনা কৰিম। এই পাঠটোৰ প্ৰথম প্ৰশ্নটো দিছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক গোলচিনটো পূৰ কৰা। প্ৰথমটো দিছে, বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? সৎ স্বভাৱ, চঞ্চল মন, পুথি অধ্যয়ন, সৎ সংগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ, পুথি অধ্যয়ন। নেক্সট দিছে, সংসাৰত উদ্গতি কৰিবলৈ কি লাগে? ভোটা বুদ্ধি, চেলেং পেটেং স্বভাৱ, চঞ্চল মন আৰু মনৰ একাগ্ৰতা। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব ঘ, মনৰ একাগ্ৰতা। সংসাৰত উদ্গতি কৰিবলৈ হ'লে মনৰ একাগ্ৰতা লাগিব। এতিয়া চোৱা ২ নম্বৰ প্ৰশ্নটো। ২ নম্বৰ দিছে, তলত দিয়া শব্দজালখনত কিছুমান শব্দ দিয়া হৈছে। এই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে। অৰ্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গোলচিন দিয়া আৰু খালী বাকচত লিখা। প্ৰয়োজন হ'লে অভিধান নাইবা শিক্ষকৰ সহায় ল'বা। প্ৰথমটো দিছিলে সুখ বা দুখ পোৱা কাৰ্য, এইটো হ'ব ভোগ। উন্নত অৱস্থা, উন্নত অৱস্থা মানে হৈছে উদ্গতি। যত্ন, যত্ন শব্দৰ সমাৰ্থক হ'ব পুৰুষাৰ্থ। সাঁচি ৰখা কাৰ্যক কোৱা হয় সঞ্চয়। বিদ্যুৎ মানে বিজুলী। এবিধ বহুমূলীয়া মণি বা বাখৰ, এইটো কোৱা হয় মণিক। কোনো বিষয়ত আগ্ৰহেৰে লগা, সেইটো এটা শব্দত কোৱা হয় আগ্ৰহ। আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা, এটা শব্দত কোৱা হ'ব একাগ্ৰতা। ক্ৰমান্বয়, ক্ৰমান্বয় মানে হৈছে অনুক্ৰম। আৰু প্ৰক্ৰিয়া মানে হৈছে বিধি বা প্ৰণালী। এই শব্দসমূহ তোমালোকে শব্দজালখনত বিচাৰি উলিয়াই গোল দি ল'বা। এতিয়া চোৱা ৩ নম্বৰ প্ৰশ্নকেইটা। ৩ নম্বৰ দিছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক প্ৰশ্ন আছে, দূৰৈৰ মাণিক কেনেকৈ হাততে পাব পাৰি? ইয়াৰ উত্তৰ হ'ব পুথি পঢ়াৰ দ্বাৰা দূৰৈৰ মাণিক হাততে পাব পাৰি। খ প্ৰশ্নটো দিছে, পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুথি এখন মন পুতি পঢ়ি আচল ভাৱ উদ্ধাৰ কৰিব পাৰি। এতিয়া চোৱা গ নম্বৰ প্ৰশ্নটো। পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে? ইয়াৰ উত্তৰ হ'ব পুথিৰ বিদ্যাক থোপাই থোৱা ধনৰ লগত তুলনা কৰিছে। ঘ প্ৰশ্নটো দিছে, পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি? ইয়াৰ উত্তৰ হ'ব পৰলোকগামী পণ্ডিতসকলৰ ৰচিত পুথি পঢ়ি তেওঁলোকৰ বিদ্যা বুদ্ধি লাভ কৰিব পাৰি। ৪ নম্বৰ দিছে, ভাৱ বহলাই লিখা। ক বাক্যশাৰী দিছে, পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। উক্ত বাক্যশাৰীয়ে বুজাইছে যে যিদৰে আনে থোপাই থোৱা ধন হাতত পৰিলে দুখ কষ্ট নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি, ঠিক সেইদৰে আনে থোপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা অৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি। লিখকে কষ্ট কৰি পুথিৰ মাজত বিদ্যাবোৰ থোপাই ৰাখে আৰু সেই বিদ্যা আমি কেৱল পুথিখন পঢ়িয়েই লাভ কৰিব পাৰোঁ। এই কথাষাৰ বুজাবৰ কাৰণে বাক্যশাৰী ব্যৱহাৰ কৰা হৈছিলে। এতিয়া চোৱা খ বাক্যশাৰী। খত দিছে, বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। যিদৰে মূলধন নহ'লে ধন আৰ্জিবলৈ টান, সেইদৰে মূল বিদ্যা নহ'লেও বিদ্যা আৰ্জিবলৈ টান। আকৌ যাৰ মূলধন সৰহ সি সৰহকৈ ধন আৰ্জিব পাৰে, সেইদৰে যাৰ মূল বিদ্যা সৰহ সি সৰহকৈ বিদ্যা আৰ্জিব পাৰে। সেয়ে কোৱা হৈছে যে বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। গ বাক্যশাৰী দিছে, সৎ সংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। ইয়াৰ উত্তৰ হ'ব সৎ সংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। যিবিলাক মানুহৰ লগত সদায় উঠা বহা কৰা যায়, আমাৰ স্বভাৱ চৰিত্ৰও সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰৰ দৰে গঢ় লয়। মানুহ ভাল সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয়।
সেয়ে আমি সৎ সংগৰ লগত থাকি নিজৰ সৎ স্বভাৱ গঢ়ি তোলাত গুৰুত্ব দিব লাগে। এই কথাখিনিয়ে বাক্যশাৰীৰ মাজেদি বুজোৱা হৈছে। 5 নম্বৰ প্ৰশ্নটো দিছে, ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। কথাষাৰ বহলাই লিখা। উপৰোক্ত কথাষাৰৰ সাৰমৰ্ম হৈছে যে যিদৰে আমি ভাল সংগত থাকিলে ভাল স্বভাৱ গঢ় লয়, সেইদৰে এখন ভাল পুথি পঢ়িলেও আমি ভাল সংগত থকা যেন অনুভৱ হয়। পুথি এখনত লেখকৰ চিন্তা ভাৱনা, স্বভাৱ চৰিত্ৰৰ প্ৰকাশ ঘটে। পুথি পাঠ কৰিলে সেই পুথিৰ লেখকৰ লগত কথা পতা যেন হয় আৰু সদায় একে পুথি পঢ়িলে তেওঁৰ সংগত থকা যেন হয়। সেয়ে ভাল পুথি পঢ়িলে ভাল সংগত আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন আমাৰ অনুভৱ হয়। 6 নম্বৰ দিছে, উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা। উপকূল, উপ যোগ কুল। বেদখল, বেদ যোগ খল। সুনাম, সু যোগ নাম। বিখ্যাত, বি যোগ খ্যাত। আওবাট, আও যোগ বাট। এইদৰে তোমালোকে শব্দসমূহ ভাঙিবা। এতিয়া চোৱা 7 নম্বৰ প্ৰশ্নটো। 7 নম্বৰ দিছে, তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। প্ৰথম শব্দটো দিছে থোপাই। ছোৱালীজনীয়ে ফুলবোৰ পাচিটোত থোপাই থৈছে। পাৰ্গত, মানুহজন কাম কৰাত বৰ পাৰ্গত। একাগ্ৰতা, একাগ্ৰতা লগাই বাক্য হ'ব, যিকোনো কামত নিজৰ একাগ্ৰতা নাথাকিলে সফল হ'ব নোৱাৰি। পুৰুষাৰ্থ, মানুহজনে নিজৰ পুৰুষাৰ্থৰ বলত কামটোত সফল হ'ল। স্বভাৱ, স্বভাৱ লগাই বাক্য হ'ব, আমাৰ সৰুকালৰে পৰাই স্বভাৱ চৰিত্ৰ ভাল হোৱাটো অতি প্ৰয়োজন। তোমালোকে মই লিখি দিয়া এই বাক্যসমূহৰ বাহিৰেও অন্য বাক্য কিছুমান লিখিবলৈও চেষ্টা কৰিবা। 10 নম্বৰটো দিছিলে, পোষ্টাৰখন পঢ়া আৰু প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ইয়াত তোমালোকক এখন পোষ্টাৰ আঁকি দিয়া আছে। পোষ্টাৰখন হৈছে অসম গ্ৰন্থমেলাৰ পোষ্টাৰ। ইয়াত পোষ্টাৰখনত তাৰিখ, স্থান, ক'ত হ'ব বা এনেধৰণৰ কিছুমান তথ্য দিয়া আছে আৰু সেই তথ্যসমূহ চাই তোমালোকে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগে। ক প্ৰশ্নটো সুধিছে, অসম গ্ৰন্থমেলাখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? ইয়াৰ উত্তৰ হ'ব 15 নৱেম্বৰৰ পৰা। খ প্ৰশ্নটো সুধিছে, গ্ৰন্থমেলাখন ক'ত অনুষ্ঠিত হ'ব? তোমালোকে পোষ্টাৰখনতে দেখিবা, তাত লিখা আছে যে স্থান অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ, খানাপাৰা, গুৱাহাটী। অৰ্থাৎ গ্ৰন্থমেলাখন অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰতে অনুষ্ঠিত হ'ব। গ্ৰন্থমেলাখন কেই বজাৰ পৰা কেই বজালৈ খোলা থাকিব? ইয়াৰ উত্তৰ হ'ব পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈকে খোলা থাকিব। গ্ৰন্থমেলাখনত কিমান শতাংশ ৰেহাই দিছে? ইয়াৰ উত্তৰ হ'ব গ্ৰন্থমেলাখনত সকলো গ্ৰন্থতে 10% ৰেহাই দিছে। আৰু শেষৰ প্ৰশ্নটো দিছে, গ্ৰন্থমেলাখনত কিমানখন বিপণীয়ে অংশগ্ৰহণ কৰিব? ইয়াৰ উত্তৰ হ'ব, ইয়াত ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ 2 শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব। এই প্ৰশ্নসমূহৰ উত্তৰ আমি পোষ্টাৰখন চাই দিব পাৰিম। এইদৰে তোমালোকে দিবলৈ চেষ্টা কৰিবা। এই পাঠটোৰ প্ৰশ্ন উত্তৰ ইমানেই আছিলে। আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।